নমস্কাৰ বন্ধুসকল, আজি বনাবলৈ গৈ আছোঁ কলডিলৰ লগত লোকেল চিকেন। এইটো এটা লং ভিডিঅ' হ'বলৈ গৈ আছে। ইমান দিনে যিমান বনাইছিলোঁ মই শ্বৰ্ট বনাই গৈ আছিলোঁ। আশা কৰোঁ আপোনালোকে মোৰ লং ভিডিঅ'টো চাব। ভাল পালে আপোনালোকে লাইক কৰিব, কমেণ্ট কৰিব। কলডিলটো বহুত বেছি এটা ডাঙৰ নহয়, একেবাৰে সৰু চাইজ, যদিও ভীমকলৰ কলডিল হয়। কলডিলটো এৰুৱাই পেলাই ভালকৈ চফা কৰি ল'ব লাগিব। ইয়াৰ মাজতে এটা ফুটা থাকে প্লাষ্টিকৰ নিচিনা, আৰু তলতো এটা প্লাষ্টিকৰ টুকুৰাৰ নিচিনা থাকে। এই গোটেইখিনি ভালকৈ আঁতৰাই ল'ব লাগিব। এতিয়া মই কলফুলখিনি সৰু সৰুকৈ কাটি লৈছোঁ। যিহেতু চিকেনৰ লগত বনিব, গতিকে একেবাৰে মিহি মিহিকৈ নাকাটিলেও হ'ব, অলপ টুকুৰ টুকুৰকৈ কাটিলেও হ'ব, অলপ ডাঙৰ হ'লেও একো নাই। দুটা ডাঙৰ চাইজৰ আলু লৈছোঁ, আৰু ইয়াক ভালকৈ বাকলি গুচাই এটা আলুক 4 টুকুৰকৈ, মানে টোটেল 8 টুকুৰ কৰিছোঁ। এটা ডাঙৰ চাইজৰ পিঁয়াজ লৈছোঁ, ডাইৰেক্টলি কাটি পেলাই মিক্সিৰ বাতিটোতে দিছোঁ। নহৰুৰ কলি 5টামান লৈছোঁ। এক ইঞ্চিমান আদা এটুকুৰ লৈছোঁ, সেইটুকু সৰু সৰুকৈ কাটি দিছোঁ। কেঁচা জলকীয়া 6-7টামান ডাইৰেক্টলি মিক্সি বাতিত দিম, আৰু একেবাৰে পিচি ল'ম। পিচি লওঁতে মই মিক্সি বাতিত জলকীয়া গুড়ি আৰু জালুকৰ গুড়িও দিছিলোঁ। 800 গ্ৰামৰ চিকেন এটা লৈছিলোঁ, আধা কেজিমান মাংস ওলাইছিলে, কিন্তু গোটেইখিনি দিয়া নাই। ইয়াত 250 গ্ৰামমানহে লৈছোঁ, যিহেতু কলডিলৰ পৰিমাণ কম। কেৰাহীত অকণমান তেল দি পেলাই প্ৰথমে আলুকেইটা ভাজি লৈছোঁ। আলুখিনি ভজা হৈ গ'ল ৰঙাকৈ, এতিয়া ইয়াক তুলি লোৱা হ'ব। আলু ভজা তেলখিনিতে মিক্সিত পিচি লোৱা মছলাখিনি দি দিছোঁ। মছলাখিনি অকণমান ভালদৰে ভাজি ল'ম। তেজপাত দুখিলা দি দিছোঁ, এয়া আমাৰ ঘৰৰ গছৰে হয়। এতিয়া মছলাই তেল ৰিলিজ কৰালৈকে ইয়াক ভাজি লোৱা হ'ব। মছলাই তেল এৰিলে এতিয়া ইয়াত মাংসখিনি দি দিম আৰু ভালকৈ ভাজি ল'ম। সৰু চামুচেৰে এচামুচ হালধি আৰু সোৱাদ অনুসৰি নিমখ। আধা কাপমান পানী মিলাই দিছোঁ। আৰু এতিয়া মিডিয়াম ফ্লেম কৰি 10 পৰা 12 মিনিটৰ কাৰণে আঞ্জাখিনি ঢাকি দিম। 10 মিনিট হৈ গ'ল, মাংসখিনি মোটামুটি সিজিছে। এতিয়া মই ইয়াত আলুখিনি দি দিছোঁ।
আৰু এতিয়া মই পচলাখিনিও ইয়াৰ পিছতে মই মাংসত মিলাই দিছোঁ আৰু ভালকৈ লৰাই ল'ম। চব্জিখিনি ভালকৈ মিলাই ল'লোঁ। এতিয়া আকৌ মই 15 মিনিটৰ কাৰণে ঢাকি দিছোঁ। গৰম মছলা তিয়াই থোৱা আছিলে, লং, দালচেনি, ইলাচি, এইখিনি মই মিক্সিত পিচি লৈ পেলাই চেকনি এখনেৰে চেকি দিলোঁ। এতিয়া চব্জিখিনি অকণমান শুকুৱাই ল'ম, জাষ্ট 2 মিনিটমান। তাৰপিছতে আমাৰ চব্জিখিনি ৰেডি হৈ যাব, কলডিলৰ লগত লোকেল চিকেন। এয়া হৈ গ'ল আমাৰ কলডিল লোকেল চিকেন। এতিয়া ভাতৰ লগত পৰিৱেশন কৰিবলৈ ৰেডি। বন্ধুসকল, ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব কমেণ্ট কৰি পেলাই। আৰু যদি সঁচাকৈ ভাল লাগিছে তেতিয়াহ'লে নিজেও বনাই খাব পাৰে, আৰু প্লিজ কমেণ্ট কৰিব।